নমস্কাৰ স্বাগতম জনাইছোঁ নলেজ পইণ্ট আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক আৰু যিটো এল পি অৰ্থাৎ লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে যি নতুন নিয়ম প্ৰৱৰ্তন কৰিছিল সেই নতুন নিয়মটো আকৌ সংশোধন কৰিছে যিটো কেবিনেট বৈঠকত যোৱা 16 নৱেম্বৰত হৈ গৈছে যিটো এতিয়া বহুতো ষ্টুডেণ্টৰ যিখিনিয়ে টেট দিম বুলি ভাবি আছে বা চি টেট পাছ কৰি আছে এ টেট পাছ কৰি আছে তেওঁলোকৰ মনত প্ৰশ্ন উদয় হৈছে যে চৰকাৰৰ আচলতে হৈছে কি চৰকাৰে কি কৰি আছে আচলতে যিসমূহে টেট পাছ কৰি আছে তেওঁলোককে নিযুক্তি দিব পৰা নাই চৰকাৰে কিন্তু নিয়মটোকে সংশোধন কৰাতে তেওঁলোকে গুৰুত্ব আৰোপ কৰি আছে বৰ্তমান সময়ত শিক্ষক নিযুক্তি দিব লাগে আৰু টেট কাম ৰিক্ৰুটমেণ্ট পতাৰ কথা কৈ আছিল হায়াৰ ছেকেণ্ডেৰীৰ বাবে বা হাই স্কুলৰ বাবে বৰ্তমান কেতিয়া পাতিব তাৰ ওপৰত কোনো ধৰণৰ আপডেট দিয়া নাই কিন্তু নতুন নিয়ম সংশোধনৰ ওপৰত চৰকাৰে যথেষ্ট গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে চ' জানি লওঁ আহকচোন আমি কি নতুন নিয়ম প্ৰৱৰ্তন কৰিলে বৰ্তমান সংশোধনীৰ কেবিনেট বৈঠকৰ জৰিয়তে চ' 16 নৱেম্বৰত অসম চৰকাৰৰ যিখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল চ' তাতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল অসম চৰকাৰে তাৰে ভিতৰতে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছিল যে গুণগত শিক্ষা প্ৰদানৰ বাবে নিয়ম সংশোধন যিটো নিম্ন প্ৰাথমিক শিক্ষক পদৰ বাবে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে তাৰে যিটো যোগ্যতা আছিল বা যেনেদৰে কোৱালিফিকেশ্যন লাগিছিল চ' সেইটো আছিল যে উচ্চ অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী উচ্চ মাধ্যমিক আৰু সমতুল্য তাৰ সমপৰ্যায়ৰ পৰীক্ষাত লাভ কৰা নম্বৰৰ পৰা পাব 5% যিটো শিক্ষক নিযুক্তি প্ৰক্ৰিয়া তাৰ বাবে 5% যাব ঠিক একেই আছে এইটো তাৰ পাছতে আহিল আপোনাৰ প্ৰাথমিক শিক্ষাৰ ডিপ্ল'মা অৰ্থাৎ DLED বা প্ৰাথমিক শিক্ষাৰ স্নাতক BLED বা শিক্ষাৰ ডিপ্ল'মা বিশেষ যিটো শিক্ষা তাৰ ওপৰৰ পৰা আপোনাৰ 5 নম্বৰ যাব ইয়াতে BEdটোক সম্পূৰ্ণৰূপে বাহিৰ কৰি দিয়া হৈছে LP স্কুলৰ ক্ষেত্ৰত যিটো সুপ্ৰিম কোৰ্টে ৰায় প্ৰদান কৰিছিল তাৰপিছতে আহিল আপোনাৰ প্ৰাথমিক বিদ্যালয়ৰ বাবে যিটো এ টেট আৰু চি টেট পৰীক্ষা পাতিছিল তাতে আপোনালোকে যিখিনি পাছ কৰি আছে তাৰ পৰাই আপোনালোকৰ 85% যোগ হ'ব 85% অৰ্থাৎ আপুনি 200ৰ ভিতৰত ধৰক আপোনাৰ 170 পাব লাগিব বা 150ৰ ভিতৰত আপোনাৰ 120 প্লাছ থাকিব লাগিব তেতিয়া আপোনাৰ চাকৰিটো হোৱাটো খাটাং বুলি আপোনালোকে ধৰিব পাৰে আৰু যিহেতু এ টেট পাছ কৰাখিনিয়ে চাকৰি পায়েই গৈছে যিখিনি অলপ কম পাৰ্চেণ্টেজ আছিল সেইখিনিহে ৰৈ গৈছে কিন্তু চি টেট বৰ্তমান আহি আছে চি টেট দিয়ক আপোনালোকে ভাল পাৰ্চেণ্টেজ লাভ কৰক আৰু চাকৰি লাভ কৰক টেটত ভাল হ'ল মানে আপোনাৰ চাকৰি পোৱাটো খাটাং তাৰপিছতে নতুন যিটো নিয়ম আপোনাৰ প্ৰৱৰ্তন কৰিছে বা সংশোধন কৰিছে সেইটো হৈছে এটা গুৰুত্বপূৰ্ণ যিটো NCC প্ৰমাণপত্ৰ NCC আপোনাৰ C প্ৰমাণপত্ৰ থাকিলে তাৰ পৰা ইয়াত হ'ব আপোনাৰ 5 নম্বৰ আৰু যি B যদি প্ৰমাণপত্ৰ আছে আপোনাৰ NCC তেনেহ'লে তাৰ পৰা যোগ হ'ব 3 নম্বৰ টোটেল হ'বগৈ আপোনাৰ কিমান 100 নম্বৰ চ' NCCৰ উপৰিও আপোনাৰ যিটো গুণগত শিক্ষা তাৰ ওপৰত আপোনাৰ অসমক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত বা তাৰ ঊৰ্ধত ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যদি কোনোবাই অংশগ্ৰহণ কৰিছে তেনেহ'লে তাৰ পৰাও 5 নম্বৰ আপোনালোকে পাই যাব লগতে আপোনালোকে ৰাষ্ট্ৰীয় পৰ্যায়ত বা তাৰ ঊৰ্ধত যদি আপোনাৰ পৰিৱেশ কলা আৰু সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে তেনেহ'লে তাৰ পৰা আপোনালোকে 5 নম্বৰ লাভ কৰিব সেই তিনিটা অপশ্যন দিছে আপোনালোকৰ 5 নম্বৰ পাবৰ বাবে আৰু যিখিনিৰ এইকেইটা যোগ্যতা নাই সেইখিনিয়ে সেই 5 নম্বৰটো হেৰুৱাব তাৰপিছতে উচ্চ মাধ্যমিকৰ ক্ষেত্ৰত যিটো নতুন সংশোধনী হ'ল বাকীখিনি সকলো একেই নিয়ম উচ্চ মাধ্যমিক বা উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত আপোনাৰ 5% তাৰপিছতে আপোনাৰ যিটো উচ্চ মাধ্যমিকৰ ক্ষেত্ৰত স্নাতক কিছুমান থাকিব ধৰক যি হাই ছেকেণ্ডেৰী পাছ আৰু যিটো ডিগ্ৰী পাছ দুইজনে যিহেতু আবেদন কৰিব পাৰিব ইয়াতে BEdটো এলাও কৰিছে ইয়াতে 5 নম্বৰ আপোনালোকৰ যোগ হ'ব মেজৰ থাকিলে সেইটোকো ধৰা হ'ব তাৰপিছত আপোনাৰ যিটো DLED বা BEd আপোনাৰ সেই দুটাৰ পৰাও 5 নম্বৰ আপোনালোকৰ যাব তাৰপিছতে আপোনাৰ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ যিটো আপোনাৰ টেট পাতিছিল ধৰক এ টেট বা চি টেটত আপুনি পাছ কৰি আছে সেই তাৰ পৰাই 80% বহুত বেছি পাৰ্চেণ্টেজ তাৰ পৰাই যোগ হ'ব টেটকে প্ৰাধান্য দিয়া হৈছে আচলতে ইয়াতে LP আৰু UPৰ ক্ষেত্ৰত চ' UPৰ পৰা 80% LPৰ পৰা 85% টেটৰ পৰাই
আপোনালোকৰ যাব আৰু তাৰ পিছতে যিটো নতুন নিয়ম সেইটো হৈছে LPৰ কথা একেই NCCৰ পৰা C থাকিলে 5 নম্বৰ আৰু B থাকিলে 3 নম্বৰ যাব চ' এই সংশোধনী কৰিল কেবিনেট বৈঠকত 16 নৱেম্বৰ তাৰিখে চ' আৰু কিবা কিবি যদি আপডেট আহি থাকে আৰু টেট কাম ৰিক্ৰুইটমেণ্ট পতাৰ কথাও কৈ আছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই সকলোখিনি কথা আপডেট আপোনালোকে এই চেনেলটোত পাই থাকিব তাৰ বাবে আপোনালোকে চেনেলটো ভিজিট কৰি থাকিব ছাবস্ক্ৰাইব কৰি থ'ব চ' ধন্যবাদ জয় আই অসম